33 হয়নে 33 এতিয়া আমি ইয়াতে 33 আৰু 12 আছে এতিয়া আমি প্ৰথমতে 33 টা মনি হিচাপ কৰা কোন 1 2 3 4 5 6 8 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 বছৰ 30 31 32 33 এইখিনিলৈকে কিমান টা হ'ল ইয়াৰ পৰা 33 টা হ'ল মানে তাৰপিছত কিমান আছে 12 1 2 12 এতিয়া ভাগৰিছে 12 টা মনি নিবা হৈছে মানে কেটা মনি পালো 46 কেটা কিমান আছিল নহয় 33 আৰু 12 যোগ কৰিলে কিমান 45 এটা মনি বেছিকে পোৱা হৈ গ'ল ন 45 টা হ'ল এতিয়া কিমান 33 যোগ 12 হলে 45 আমি কেটা মনি পালো ইয়াত বুজালে ইয়াত এইখিনিৰ পৰা এইখিনিলৈকে আমি 45 টা পালো 45 টা মনি এতিয়া এইখিনিত কি লিখিব লাগিব